Hello friends, এয়া আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিব লৈছো। এতিয়া কাৰণে আমি ক্লিপ ইয়াৰ পৰাই লৈছো, বাট আই থিংক আমাৰ এপাৰ্টমেণ্টত গণেশত আহিছে। সো গণপতি বাপ্পা আহিছে বিকজ ওপৰত ফায়াৰ ক্ৰেকাৰ্ছ হৈছে আৰু আমাৰ এপাৰ্টমেণ্টটো কিবা এনেকৈ সজাইছে। একচুৱেলি আমাৰ এপাৰ্টমেণ্টত গণপতি বাপ্পা আহিছে, চব মানুহ ৱেলকাম কৰিবলৈ আহিছে। পাপাও আহিছে, মাও আহিলে। এয়া মোৰ ডেকোৰেশ্যন চলি আছে, বঢ়িয়া ডেকোৰেশ্যন। আৰু হৈ গ'ল এইখিনি খালী খালী লাগিছে নেকি? এই বস্তুটোত কিবা দিলে ভাল আছিলে ন এইখিনি। আৰু ফুল চুল থাকিবতো ইয়াতে, কৰ্ণাৰতে ফুলদানি চুলদানি দিম, ভাল লাগিব। এয়া মোৰ ঘৰত ডেকোৰেশ্যন চলি আছে। ইয়াৰ পৰা চাওকচোন কিমান যে ধুনীয়া লাগিছে ন, বঢ়িয়া লাগিছে দেই সঁচাকৈ। লাইটিং চাইটিং হৈ গ'ল, পাল্পি পূৰা লাগি আছে। কাইলৈ আনি পেলাই ভগৱানক ৰাখিম আৰু বঢ়িয়া লাগিছে। আৰু লিমেও বহুতখিনি লাগি দিলে তাই, আৰু এওঁ এতিয়া কৈছে কাইলৈহে যাম বোলে। বেলুনখিনি বাৰ্থডে বেলুন তেনেকৈ পৰি আছে ইয়াতে, বিৰাট ধুনীয়া হৈছে। কাইলৈ আনিব। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং, হেপী গণেশ চতুৰ্থী। আজি গণেশ চতুৰ্থী হয়, সেইকাৰণে মই আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি জানেনে মোৰ কাম কৰা মানুহজনীও নাই, সেইকাৰণে ৰাতিপুৱাই গোটেই কামখিনি কৰি লৈছোঁ। প্ৰথমতে চব কাম শেষ হৈছে। এতিয়া ইয়াৰ পিছত মই যাম কিটচেনলৈ, কিয়নো মই এতিয়া প্ৰসাদ বনাবলৈ যাম। কালি ৰাতি অকণমান ডেকোৰেশ্যন কৰি থৈছোঁ ইয়াতে। এতিয়া মানে মই যাব লাগে পায়স বনাবলৈ, কিয়নো পায়স আজি মই বনাম দুটা জেগাৰ কাৰণে। এটা হ'ল ঘৰৰ কাৰণে, এটা হ'ল আমাৰ মানে পাৰ্টি হল এটা আছে নহয় গোটেই ছ'চাইটিৰ। সেই পাৰ্টি হলতো আজি পূজা পাতিছে, তেখেতসকলে গোটেই সকলোৱে মিলি পেলাই পূজা পাতিছে। খুব ভাল লাগে, খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে। মোৰ নিচিনা নহয় আৰু, মই মানে কৰিছোঁ আৰু যেনে তেনে। মই প্ৰথমতে ঘৰৰ পূজাখন কৰি ল'ম, তাৰপিছত গৈ পেলাই পাৰ্টি হলতো গৈ পেলাই মই পূজাত মানে হেৰি কৰিম, ভাগ ল'মগৈ আৰু পাৰিলে, যদি সময় সুবিধা উলিয়াব পাৰোঁ। এতিয়ালৈকে মই আইডলেই আনা নাই, আইডল আনিম, আনি পেলাই এতিয়া মই ইয়াতে প্ৰতিষ্ঠা কৰিম প্ৰথমতে মোৰ, তাৰপিছত পূজা কৰিম। সকলো শেষ কৰাৰ পিছত মই পাৰ্টি হললৈ যাম। মই এতিয়া যাওঁচোন, বঢ়াওঁগৈ অলপ বেছিকৈ পায়স। 5 লিটাৰ গাখীৰৰ পায়স বনাম, কিয়নো বাকীবোৰেতো চবেই কিবাকিবি দিব, মিঠাই চিঠাই চবেই কিবাকিবি বনাই আনিব আজি প্ৰসাদ হিচাপে। ময়ো আজি প্ৰথম দিন চবৰ লগতে বোলো ময়ো দিওঁ, কিয়নো কাইলৈৰ পৰা মোৰ স্কুল হ'লে মইতো আৰু দিব নোৱাৰিম ন, সেইকাৰণে প্ৰথম দিনাই ভাবিছোঁ দি লওঁ। এতিয়া মোৰ ডাঙৰজনী ছোৱালী উঠিছে, মই তাইক কৈছোঁ তুমি গা ধুই লোৱা, তুমি অলপ মোক হেল্প কৰা। আৰু পাপাক গৈছে আইডল আনিবলৈ, মূৰ্তি আনিবলৈ। এতিয়া পাপাক অহাৰ পিছত আৰু মূৰ্তি প্ৰতিষ্ঠা কৰিম ঘৰত, তাৰপিছত আৰু মই মানে পূজা চূজা কৰিম। আপোনালোকে চাই থাকিব মই কি কৰোঁ। এয়া মই 5 লিটাৰ গাখীৰৰ পায়স বনাবৰ কাৰণে লৈছোঁ। কাজু আৰু ইলাচি দি দিম, ইলাচি প্ৰথমতে, তেজপাত দিম, বাছ। এয়া মোৰ পায়স হৈ গ'ল। এয়া মই পাৰ্টি হলৰ কাৰণে ৰেডি কৰিছোঁ, আৰু এয়া মই ঘৰৰ কাৰণে ৰেডি কৰিছোঁ। বেলেগকৈ বনাইছোঁ দুভাগ পায়স ঘৰৰ কাৰণে অকণমান, কিয়নো কালি পৰহি আমাৰ ঘৰত পূজা এখন হৈ গৈছে, পায়স শেষ গৈছেহে, ল'ৰা ছোৱালীয়ে নাখায়। সেইকাৰণে মই অলপ এয়া ঘৰৰ কাৰণে বনালোঁ, আৰু এয়া পাৰ্টি হলৰ কাৰণে বনাইছোঁ গোটেই চব। गणपति बप्पा मोरया, मंगल मूर्ति मोरया, गणपति बप्पा 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 मोरया। ये आमार गणपति बप्पा आहि गई, ये आमार गौरी आहि गई, और गणेश बाबा, गणपति बाबा गौरी বৰ ধুনীয়া ন? ओह की क्यूट, ये बहुत धुनिया। वाओ, এনেকুৱা ধুনীয়া ন? यस, আজিৰ কাৰণে सबसे क्यूट मूर्ति। কিউট মূৰ্তি।
অলমষ্ট এতিয়া হৈছে যে আমাৰ সজাই পৰাই এয়া দেখিছেনে লাহে লাহে এতিয়া আমি চব গণেশ বাবাক আমি আবাহন জনাম আৰু পায়স তাৰপিছত মোদক আৰু মিঠাই ফুল পাণ চুপাৰি जय गणेश जय गणेश देवा माता जगी पार्वती पिता महादेवा एक दंत दयावंत चार भुजाधारी माते सिंदूर सोहे मूस की सवारी गणपति बप्पा मोरया गणपति बप्पा मोरया गणपति बप्पा আজি পূজা হৈ গ'ল বৰ ভাল লাগিলে এতিয়া মানে এবাৰ আমাৰ আৰতি হৈ গ'ল ভগৱানক খাবলৈ দিছোঁ ফ্ৰুটছ দিছোঁ ইয়াত পায়সৰ লগত মিঠাই দিছোঁ পাণ তামোল দিছোঁ চব দিছোঁ আৰু ভগৱান গ্ৰহণ কৰিবা আকৌ সন্ধিয়ালৈ আকৌ আমি দিম এইদৰে আমাৰ পূজা চলি থাকিব দুদিন এতিয়া আমাৰ ঘৰৰ পূজা হৈ গ'ল আমি এতিয়া যাওঁ হেৰি পাৰ্টি হললৈ পাৰ্টি যাবালবি যাবা যাম চব যাম এয়া প্ৰসাদ হেৰি মায়ে পায়স বনাইছিলে ছ'চাইটিৰ আজি পূজা আছে আজি মই এনেকৈ ৰাখিলোঁ খুব ভাল লাগিছে নিজৰে খুব ভাল লাগে মনটো ছ'চাইটিৰ পূজালৈ বুলি অহা সুস্মিতা আৰু হাজবেণ্ড মোৰ ঘৰলৈ আহিলে সিহঁতকো প্ৰসাদ দিলোঁ সিহঁতে প্ৰসাদ খাই পেলাই গ'লগৈ এবাৰ আমি হেৰি দি থৈ আহিছোঁ প্ৰসাদ দি থৈ আহিলোঁ এতিয়া গৈ পেলাই যাওঁ পূজা আৰম্ভ হৈছে চাগে পূজা আৰম্ভ হোৱাই নাছিলে আমি যেতিয়া গৈছিলোঁ তেতিয়া ন এতিয়া পূজা আৰম্ভ হৈছে বুলি কৈছে সেইটো কাৰণে ব'লে জোৰালৈকে যাওঁ আজি প্ৰসাদ দিলোঁ এয়া লুচি আৰু পনীৰ স্কুল যোৱাৰ আগে আগে বহু ল'ৰালৰিকে এয়া কৰি পেলাই যাবলগীয়া আছে চব পূজা ফ্ৰেণ্ডছ আজি ছেকেণ্ড দিনৰ পূজা হৈ গ'ল আমাৰ ৰাতিপুৱাই ইমান ল'ৰালৰি নহয় আজি আকৌ মোৰ ব্ৰতটো আজি মই কৰিবলগীয়া হৈছে লক্ষ্মী পূজাৰ এয়া পাচলি পঢ়ি আহি দৌৰা ধপৰাকৈ এয়া মানে আকৌ ইয়াতো প্ৰসাদ চসাদ দি পেলাই আৰতি চাৰতি কৰি এতিয়া স্কুল যাবলৈ ওলাইছোঁ আজি ৰাতিপুৱা এয়া হৈ গ'ল আৰু হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি এয়া আমাৰ ভগৱান ঘৰলৈ অহা 3 দিন হ'ল আমি গণেশ চতুৰ্থীৰ দিনাৰ পৰা আজি ৰাখি আছোঁ আমি ভগৱানক এতিয়া আমাৰ আজি 3 দিন হ'ল আজি 3 দিনৰ দিনাও আমি ভোগ আগবঢ়াইছোঁ ভগৱানৰ কাৰণে এতিয়া আৰতি কৰিম স্কুলৰ সৈতে মানে অলপ চম্ভালিবলৈ অলপ প্ৰব্লেম হয় হ'লেও মানে আমি মানে যিমান পাৰোঁ তেখেতক ভক্তিৰে আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু আজি হয়তো সন্ধিয়া আমি গৈ পেলাই তেখেতক বিসৰ্জন দিম সেইটো কথা ক'বলৈও বেয়া লাগে মোৰ আচলতে ঘৰৰ পৰা পঠাবলৈকে মন নাযায় কিন্তু কি হ'ব এয়া আৰু নিয়মটোতো মানিবই লাগিব সেইকাৰণে আমি 3 দিনৰ দিনা আমি ভাবি থৈছিলোঁ আজি আমি গৈ পেলাই তেখেতক বিসৰ্জন দিম তাৰ আগতে আমি এতিয়া আৰতি কৰিব লৈছোঁ স্কুল যাব ওলাইছোঁ বহুত ল'ৰালৰি মানে এয়া আমি ভোগ দিছোঁ আজি সেৱৈকে দিলোঁ ভগৱানক মানে ভগৱানে যি দিয়ে তাতে সন্তুষ্ট আৰু মোদক দিছোঁ এইটো আৰু এনেকৈ আজি আমাৰ মানে আৰম্ভ হ'ব পূজা ভগৱানৰ কাৰণে
हेलो फ्रेंड्स आज या स्कूल पर आহি পাইছোহি পাই পেলাই এতিয়া আমি বিসৰ্জন দিবৰ কাৰণে এতিয়া আমি প্ৰথম লাষ্ট আৰতি কৰিম আৰু আৰতি কৰি পেলাই আমি যাম বিসৰ্জনৰ কাৰণে এয়া আমি ৰেডি কৰিছো যাম তুমি আৰতি কৰিবৰ কাৰণে ৰেডি হৈ আছা ন পালবি আজি আমাৰ থাৰ্ড ডে সেইকাৰণে আমি আজি আৰু বিসৰ্জন দিবলৈ ওলাইছো বহুত বেয়া লাগিছে মোৰ মনটো মানে সবৰে চাগে বেয়া লাগিছে লিমু এবাৰ কলেজৰ পৰা পাইছে পালবি বাৰু ৱৰ্ক ফ্ৰম হোম কৰিছে লিম কেনেকুৱা লাগিছে এতিয়া মনটো আজি Yes, obviously বেয়া লাগিছে because কালিৰ পৰা আকৌ আৰতি সাৰতি একো নাথাকিব আৰু ন বেয়া লাগিছে এই জাগাখিনি ন বহুত ব্ৰাইট হৈ আছে এতিয়া খালি খালি হৈ যাব আপোনাৰ কেনেকুৱা লাগিছে আজি একচুৱেলি দিব লাগিব যেতিয়া আৰু উপায় নাই এয়া আমাৰ ভগৱান এতিয়া আমি লাষ্ট আৰতি কৰিম আৰু তেখেতক আমি বিদায় দিম আমাৰ ঘৰৰ পৰা বেয়া নাপাবা প্ৰভু ইমান ভাল লাগে গণেশ চতুৰ্থী আহাৰ লগে যিটো আনন্দ লাগে যোৱাৰ সময় সিমানে দুখ বেয়া লাগে মনটো ন জয় গণেশ দেৱা মাতা জাকি পাৰ্বতী পিতা মহাদেৱা লাইটো নধৰিবা প্ৰভু बहुते दी दिसो এবাৰ আচ্ছা বাকি আৰতি লা ইমো আৰতি লা এয়া মই আপোনালোককো দিছো আৰতি উঠা গণপতি বাপ্পা মোৰিয়া মঙ্গল মূৰ্তি মোৰিয়া গণপতি বাপ্পা মোৰিয়া মঙ্গল মূৰ্তি মোৰিয়া হেফালে দেখাই দিয়া गणपति बाप्पा मंगल मूर्ति या আমাৰ লগত আজি গণপতি বাপ্পা আহি আছে আমি এতিয়া বিসৰ্জনৰ কাৰণে আহিলো ইয়া পামহি আৰু ইয়াত এনেকে নদী বুলি একো নাইতো সেইকাৰণে আমি ইয়াতে এটা লেক টাইপৰ আছে এটুকে তাতে যাম বহুত মানুহ উঠাইতো ইমান এটা হেৰি হৈ নাথাকে আৰু চাফা হৈ নাথাকে আৰু মানুহ পাওঁ নেকি চাওঁ তাতে যদি মানুহ পাওঁ তাতে মানুহৰ উঠাই দিম আৰু गणपति बाप्पा मोरिया अगले बरस तू जल्दी आ गणपति बाप्पा मोरिया अगले बरस तू जल्दी आ 1 2 3 सर गणपति जी की जय जयकार 1 2 3 सर गणपति जी की जय जयकार गणपति महाराज की जय गणपति महाराज की जय फोटो जलाई दिया गणपति बाप्पा मोरिया अगले बरस तू जल्दी आ हो गया गणपति बाप्पा अगले बरस तू खाबा न किबा কি খাবা স্কুলৰ পৰা আহি একো খোৱাই নাই এতিয়া খাই পেলাই কিবা এটা খাই যাওঁ সোমাই পেলাই তাৰপিছতে ঘৰ যামগৈ আৰু মন চাইছে लटपट कमर दामिनी अधर नागिनी मेरी गराई सज सज देखो मेरे पिया के सावरी जिया से बावरी मेरे अंग बोला কি খাবা बोला বাহা বাহা হা ভাগৰ স্কুলৰ পৰা অহাৰ পিছত কিমান ভাগৰ লাগিছে চাওঁ কি আছে খাবলৈ আজি আমি একো খোৱাই নাই ন অঁ ন একো নাই অঁ মই তাকো লাঞ্চ কৰিলোঁ ঘৰত থাকোঁতে কেনেকুৱা লাগিছে মই বহুত টেষ্টি ন বহুত টেষ্টি নুডলছ খালো ধুনীয়াকৈ ইমান ভাল লাগিলে টেষ্টি খানা নহয় হয় দেই ইমান টেষ্টি ন আমি বিসৰ্জন দি পেলাই ঘৰত ভাগৰি নাই এতিয়া পাওঁগৈ গৈ বনাই খাবলৈ মন ইমান ভাগৰি আছোঁ ন স্কুলৰ পৰা আহি পেলাই আৰু লৰালৰিকৈ বিসৰ্জন কৰি পেলাই আহিলোঁ এয়া বিসৰ্জন কৰি পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া আৰু ঘৰলৈ যাওঁ দেই খালোঁ বোলো বহুত ভাগৰ লাগিছে
দিনটো আজি তেনেকৈ গ'ল এতিয়া গৈ পেলাই আৰু ৰেষ্ট ল'মগৈ ঘৰ আহি পাই গ'লোঁ ধুনীয়া লাগিছে